চাইকেলখন হৰাইছিল মোৰ স্কুললৈ আহিব বৰ অসুবিধা হৈ আছিল গতিকে আজি অফিচাৰে আহি মোক এটা চাইকেলখন দিছিল তাৰ বাবে মই অফিচাৰক সন্মান জনাইছোঁ এতিয়া অহা যোৱাত মোৰ সুবিধা হ'ব হিমাদ্ৰী ৰায় 6ত নমস্কাৰ যোৱা পৰহি দিনাখন শনিবাৰ আছিলে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাউলীলৈ এটা মিটিংলৈ আহিব আৰু সেই ৰিগাৰ্ডিঙত আমাৰ তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আমাৰ SP দিগন্ত চৌধুৰী ছাৰৰ লগত হেলিপেড গ্ৰাউণ্ডটো ভিজিট কৰিবলৈ আহিছিলোঁ আৰু সেই সময়তে হেলিপেড গ্ৰাউণ্ডৰ লগত এটা লাগি আছিলে কাউলী আপোনাৰ হৰিচাঁদ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰুসকলে অলপ আগবাঢ়ি গ'ল ময়ো অলপ আগবাঢ়ি আহিলোঁ অহাৰ পিছত মই ষ্টুডেণ্টখিনিও ওচৰলৈ আহিল ছাত্ৰীসকলে তো এনেকৈ আলোচনা কৰোঁতে তেখেতসকলে ক'লে যে আমাৰ ইয়াত ছাত্ৰীৰ তেখেতৰ চাইকেলটো হেৰুৱাইছে আৰু তাই স্কুলত মানে আহিব পৰা নাই অসুবিধাৰ সন্মুখীন হৈছে আৰু শিক্ষাগুৰুসকলে আলোচনা কৰিছিলে যে তাইক আমিয়ে কিছু পইচা তুলি তেওঁক কিনি দিম বুলি তেতিয়া মই কৈছিলোঁ তাইক চিন্তা কৰিব নালাগে অত্যন্ত দুখীয়া ঘৰৰ ছোৱালী যদি মই তেওঁক চাইকেলটো মই কিনি দিম বুলি কথা দিছিলোঁ কিন্তু আজি মই এই চাইকেলটো তাইক কিনি দিলোঁ মই তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তাই যাতে সদায় ক্লাছত আহিব পাৰে সেইটোৱে মই আজি সেই উদ্দেশ্য লৈ পেলাই মই তেখেতসকলক এই ছোৱালীজনীক মই চাইকেলটো দিলোঁ আৰু মই কৈছোঁ ছাত্ৰীসকলক যদি কিবা তেখেতসকলৰ কিবা অসুবিধা হয় ছাত্ৰী তেওঁ বুলি নহয় যদি কিবা স্কুলত অহাৰ কাৰণে কাৰোবাৰ যদি কিবা অসুবিধা হয় মই শিক্ষাগুৰুসকলক কৈছোঁ তেওঁলোকক মই উপকাৰ কৰিম হিমাদ্ৰীক তেওঁৰ ক্লাছ 6ৰ ছাত্ৰী তাইক যেনেকৈ ধৰণৰ মই চাইকেলটো নোহোৱাৰ কাৰণে তাইক উপকাৰ কৰিছোঁ মই চাইকেল দিছোঁ আৰু কোনোবা যদি কাৰোবাৰ অসুবিধা হয় শিক্ষাগুৰুসকলক যদি কয় মই তেওঁলোকৰ সহায় কৰাৰ কাৰণে প্ৰস্তুত আছোঁ